স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ফেচবুক একাউণ্ট এটা বা ফেচবুক আইডি এটা কেনেকৈ ডিলিট কৰিব বা ডিএক্টিভ কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকৰ মোবাইলত থকা ফেচবুক এপটো অ'পেন কৰিব লাগিব। ওপৰত 3 ডট এটা দেখিবলৈ পাইছে, আপোনালোকে তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পিছত ইয়াতে ওপৰত দেখিবলৈ পাইছে পাৰ্চনেল ডিটেইলছ, তাত ক্লিক কৰিব। এতিয়া একাউণ্ট ছেটিংছত চাইছে আপোনালোকে পাৰ্চনেল ডিটেইলছ, তাত ক্লিক কৰিব লাগিব। একেবাৰে তলত আছে একাউণ্ট অ'নাৰশ্বিপ এণ্ড কণ্ট্ৰল, আপোনালোকে তাত ক্লিক কৰিব। এতিয়া তলত আছে চাওক ডিএক্টিভ অৰ ডিলিট, তাত ক্লিক কৰিব। যিহেতু আমাৰ ফেচবুক একাউণ্টটো ডিলিট কৰিব লাগে, গতিকে আমি ওপৰত চাইছে ফেচবুক একাউণ্ট এটা চাইছে, তাত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাই আহিছে, আপোনালোকে তলত টিক মাৰ্ক দি দিব ডিলিট একাউণ্ট, তাৰপিছত কণ্টিনিউত ক্লিক কৰি দিব। এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে যিটো প্ৰফাইল ডিলিট কৰিব বিচাৰিছে সেইটো প্ৰফাইলত যিকেইটা পেজ আছে গোটেইকেইটা পেজ ডিলিট হৈ যাব। তাৰপিছত তলত আছে কণ্টিনিউত ক্লিক কৰিব লাগিব। ইয়াত একো কৰিব নালাগে, জাষ্ট কণ্টিনিউত ক্লিক কৰি দিব। তলৰ ফালে অলপ স্ক্ৰল কৰিব আৰু এইকেইটা আপোনালোকে ভালকৈ পঢ়ি বুজি ল'ব আৰু তলত আছে কণ্টিনিউত ক্লিক কৰি দিব। এতিয়া আপোনালোকে এইটো একাউণ্টৰ পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব। তাৰপিছত তলত আছে কণ্টিনিউত ক্লিক কৰি দিব। এতিয়া তলত চাব পাৰিছে ডিলিট একাউণ্ট, তাত ক্লিক কৰি দিব। ইয়াত অলপ সময় ৱেইট কৰিব লাগিব, একাউণ্ট ডিলিট হৈ যাব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।